চিল চিল মিউৰা চিল মাৰি আছে একদম কেনে কেনে লাগছে গা ধুই হেল্ল' গাইছ স্বাগতম মোৰ অন্য এটা ব্লগ ভিডিঅ'লৈ গাইছ আপোনালোকে গমে পাইছে এতিয়া আগষ্ট মাহ চলি আছে অসমত কেনেকুৱা ধৰণৰ গৰম দিছে বহুতে বেছি গৰম আৰু আপোনালোকে থাম্বনেইল চাই যিহেতু গমে পাইছে আমি আজি ক'ত যাম আপোনালোকে মোৰ ভিডিঅ'টো A to Z শেষলৈকে চাই থাকক এনেকুৱা এটা কথা গম পাব যিটোৰ দ্বাৰা আপোনালোকৰ গৰম একেবাৰে অনুভৱ নহয় আৰু যদি মোৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকে আৰু মোৰ লগত আছে এইফালে ৰস্তি ক'ত যাম আমি গাইছ এতিয়া আমি গৈ আছোঁ নদীত আমাৰ ওচৰতে বহুতে বেছি ধুনীয়া এটা নদী আছে গৰমত আপোনালোকে যিমান ওচৰত যদি নদী দং আছে গা ধুবলৈ চেষ্টা কৰক কিমান আৰু ঘৰৰ ভিতৰত সোমাই থাকিব মোৰ লগত আছে এইফালে মোৰ পেহীৰ ল'ৰা গৌতম ডেকা তাৰপিছত ইফালে আছে মাই গড ইমান গৰম কি ক'ম আৰু গাইছ বহুতে বেছি গৰম দিছে আমি এতিয়া যাই আছোঁ আমাৰ ওচৰতে থকা নদীত গা ধুবৰ কাৰণে যাই আছোঁ আপোনালোকৰ এনেকুৱা প্ৰাকৃতিক পৰিৱেশত থাকক আপোনালোকে যদি বেছি গৰম দিছে কিমান আৰু ঘৰৰ ভিতৰত লাইনৰ তলত আপোনালোকে ফেনৰ তলত বহি টাইম ৱেষ্ট কৰিব আপোনালোকে অকণমান বাহিৰত ওলাই আহক লাইফটোত এনজয় কৰক ভিউটো ধুনীয়া হৈছে এইফালে চাব পাৰে কেনেকুৱা লেভেলৰ আজি গৰম দিছে বাপৰে বাপ এই চাবোন কাই পেলাই আছে এই গা ধুব লাগিব নে নাই আমাক আমি গাইছ কি চাবোন ব্যৱহাৰ কৰোঁ গা ধোৱাৰ কাৰণে দেখাই দিয়া ডেটল বি 100% চলে ক'ত যাই আছোঁ ব্ৰ আমি এতিয়া ক'ত যাই আছোঁ নদীত কেনে লাগব আজি পাতা পাতি চাব পাৰে মই লোকেশ্যনটো দি আছোঁ আপোনালোকে যদি আহিব খোজে তেনেহ'লে আহিব পাৰে এইখন চাব পাৰে এইখন বৰলীয়া ব্ৰিজ এই বৰলীয়া ব্ৰিজখনৰ তলতে আমি যাম গা ধুবৰ কাৰণে সেয়া দেখি পাইছেনে বহুতে বেছি ধুনীয়া হয় পৰিৱেশ আপোনালোকে যদি এইটো চাইডৰ পৰা আহে ডঙাৰগাঁও গান্ধীবাৰী এনেকৈ অহাৰ পিছত এই ব্ৰিজখনৰ আপোনালোকে ইফালেদি তলেদি যাব লাগিব বহুতে বেছি ভাল হয় আৰু এইটো চাইডে আপোনালোকে আহিব পাৰে নাগজুলিৰ পৰা নাগজুলি খাটৰবাৰী কালচিনি পাৰ হৈ কিনে এনেকৈ আপোনালোকে এটা ৰাস্তা আছে ইফালেদি যাব এনেকৈ যাই কিনে আপোনালোকে ইফালেও ধুব পাৰে তাৰপিছত এই আগলৈকে যাব পাৰে আগলৈকে বহুতে বেছি ধোৱা আছে এতিয়া তলত যাই আছোঁ তলত যাই কিনে আপোনালোকক A to Z দেখাই আছোঁ চাব পাৰে আমি ইফালেদি যাই আছোঁ এতিয়া তলত বা আমি বেলেগ বেগ লৈছে ইয়াতে আমাৰ চব বস্তুখিনি আছে আপোনালোকে এনেকৈ এটা বেগ লৈ আহক নহ'লে গামোচা দিয়ে আপোনালোকে এনেকৈ বান্ধি আনিব পাৰে চাবোন তেল তাৰপিছত আপোনাৰ কি আছে ইয়াতে চেম্পু অল এভৰিথিং আপোনালোকৰ এই টোপলাত আছে এইফালে নাযাওঁ আমি আগলৈকে যাম আগত আকৌ বেছি ভাল গাইছ যদি আপোনালোকে বেছি গা ধুই আপোনালোকক গৰম লাগে তেনেহ'লে কোনো টেনশ্যন নাই ইয়াতে জিৰণি কৰা ঘৰ আছে সেনেকৈ বহিব পাৰে আপোনালোকে পাৰ্টি চাৰ্টি কৰিব পাৰে কোনো টেনশ্যন নাই ৰুমৰ ভিতৰতো যাব পাৰিব কাৰণ তালা নাই মই এটা আগত ভিডিঅ' বনাইছিলোঁ ব্ৰ আমি এতিয়া ৰেষ্ট নকৰোঁ গা ধুম যে মানে নুব্ৰা হয় মানে কি প্ৰথম যদি আপোনালোকে আহে তেনেহ'লে ইয়াতে ধুব পাৰে ইয়াতে দ কম আছে কিন্তু আমি আৰু পিছলৈকে যাম পিছলৈকে আকৌ বহুত বেছি দ আছে আমি দত ধুম কাৰণ আমিতো ইয়াৰে প্ৰ' ন हाथों से लगी रही कहती है कि जिंदगी जो है मेरी तुझमें अब रहती है लब पे लिखी है मैंने लिखी खाइस लफ्ज़ों में कैसे मैं बताऊं एक तुझको ही पाने की खातिर सबसे जुदा मैं हो जाऊं कल तक मैंने जो भी ख्वाब देखे ओ माय गॉड এনেকুৱা আল্ট্ৰা লেভেলৰ গৰম দিছে কি ক'ম আৰু এতিয়া আমি ইয়াতে গা ধুম গাইছ গা ধুই কিনি লগ পাইছোঁ অ মাই গড কি জাপ দিলি বে এইটো দৈ নাই দেখোন বেছি পিছলা না চিল মিউৰা চিল মাৰি আছে একদম গা ধুবৰ কাৰণে বহুতে বেছি হেপী ভাই যা একবাৰ ভাই যা জলপৰাৰ দৰে লাগি আছে বে তইতো জলপৰি নহ'লে জলপৰা আহিছে জলপৰা গাইছ মানে কি হ'ল আমি তাতে গা ধুলোঁ কিন্তু বহুতে বেছি তাতে শীত হয় আৰু ধাৰ আছে মোৰ লগৰকেইটা ধুব নোৱাৰে বোলে আমি দলঙৰ তলত আহিলোঁ দলঙৰ তলত চাওঁ এতিয়া ধুব পাৰোঁ নে নাই ইয়াতে বহুতে বেছি ভাল লাগিব কি হ'ল ইয়াতে আহিছিলোঁ আমি কিন্তু ইয়াতে আহিলে কি হ'ব মানে যিখিনি আগত ধাৰ আছিল আগত যিখিনি মানে কি আছিল দ আছিল সেইখিনি মানে একেবাৰে চেঞ্জ হৈ গ'ল মানে এবাৰ বৰষুণ দিলে ঘাটবিলাক চেঞ্জ হৈ যায়তো একেবাৰে এতিয়া দ কমি গৈছে সেই আগৰখিনিত আছে কেনে লাগছে গা ধুই ফুল এনজয় Hardwired to the deep fried Messiah.
গাইজ বহুতে বেছি গা ধুলোঁ গাইজ গা ধুই জ্বৰ উঠি গৈছে বোলে মোৰ লগৰকেইটা গাইজ আধা ঘণ্টামান প্ৰায় টাইম গাই ধুলোঁ গৰমৰ কাৰণে গাইজ আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ফ'ল' এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আগন্তুক এনেকুৱা ধৰণৰ মই ভিডিঅ' লৈ আপোনালোকৰ মাজত তো গাইজ আজিলৈ বাই বাই